নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ভাদ মাহৰ 23 তাৰিখ আৰু এয়া মই মোৰ লগৰজনীৰ লগত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ গৈ আছোঁ। আৰু এয়া আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ পামগৈ এতিয়া। যিহেতু এতিয়া ভাদ মাহ, গতিকে ভাদ মাহত আঠখেলীয়া নামঘৰত যথেষ্ট ভিৰ হয় আৰু এই ভাদ মাহত আঠখেলীয়া নামঘৰলৈ যোৱাৰ মজাই সুকীয়া। আৰু ফাইনেলি আমি আহি পাই গ'লোহি। আৰু ইয়াতকৈ আগলৈ গাড়ী মটৰ নিবলৈ নিদিয়ে, যিহেতু ভিৰ যথেষ্ট, সেইবাবে স্কুটিখন আমি ইয়াতে থৈ যাব লাগিব। এতিয়া লগৰজনীয়ে থ'বলৈ গৈছে, মই ৰৈ আছোঁ তাইলৈ। আৰু এয়া আমি দুয়োজনী আগবাঢ়ি গৈ আছোঁ আঠখেলীয়া নামঘৰৰ অভিমুখে। এতিয়া সময় প্ৰায় 10:30 মান বাজিছে আৰু অলপ ভিৰ হ'বলৈ ধৰিলেই। প্ৰথম শৰাইখন 7-8 মান বজাতেই ভাগি যায়। এতিয়া আমি দ্বিতীয় শৰাইখন দিব পাৰিম। দেখিছেনে আপোনালোকে ভাদ মাহ বাবে কিমান ভিৰ? ভাদ মাহতেই ভিৰটো দেখা যায়, বাকী দিনবিলাকত এনেকৈ ভিৰ নহয়। আৰু ৰাতিপুৱা সময়ত ভিৰটো কম থাকে। এতিয়া সময় বাঢ়ি গৈ আছে, ভিৰো বাঢ়ি গৈ থাকিব। এয়া আমি ভিতৰলৈ আগবাঢ়ি গৈ আছোঁ। আজি গৰম অলপ পৰিছে বাৰু। ভাদ মাহত মই এইবাৰহে আঠখেলীয়া নামঘৰলৈ আহিছোঁ, সেইবাবে ভাল লাগিছে। মানে এনেকৈ ইমান মানুহৰ মই আগতে দেখা নাই, এবাৰ দেখিছোঁ, কাৰণ ভাদ মাহত আহিছোঁ যে। এয়া শৰাই দিবলৈ প্ৰসাদৰ সামগ্ৰী কিনি লৈছোঁ। ৰাইজৰ ভিৰ দেখিছেনে বাৰু? সাংঘাতিক ভিৰ হৈছে। এতিয়া মই এই শৰাইৰ সামগ্ৰীখিনি দি থৈ আহোঁগৈ। শৰাইৰ সামগ্ৰীভাগ দি আহি এতিয়া আমি বন্তি প্ৰজ্বলনৰ বাবে গৈ আছোঁ। জগতৰে গুৰু তুমি এয়া হৈছে নামঘৰৰ মূল ভাগ। এতিয়া আমি ইয়াত এইদৰে প্ৰসাদ ল'বৰ বাবে শাৰী পাতি আছোঁ। আৰু এই আঠখেলীয়া নামঘৰৰ প্ৰসাদটো মোৰ বহুত প্ৰিয়, মানে সোৱাদটো বহুত ভাল লাগে, খালে খাই থাকিবলৈ মন যায়। আৰু এইদৰে আমি শাৰী পাতি আগবাঢ়ি গৈ আছোঁ। প্ৰসাদৰ ওচৰ পাইছোঁহি আৰু লাহে ফাইনেলি পাই গ'লোঁ। এতিয়া আৰু খোৱাৰহে কথা। প্ৰসাদৰ টোপোলা লোৱাৰ পাছত এতিয়া আহিলোঁ আঠখেলীয়া নামঘৰৰ পুখুৰীটোলৈ। ইয়াত কাছ আছে আৰু আপোনালোকৰ মন গ'লে বিস্কুট আদি খুৱাবও পাৰিব। আৰু এতিয়া আমি নামঘৰৰ পৰা ঘৰলৈ উভতিব লৈছোঁ।
যাওঁগৈ আৰু যোৱাৰ আগতে প্ৰসাদ আৰু দুটামান খাই লওঁ বাই বাই বন্ধু বান্ধৱীসকল আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে মই ফানি ভিডিঅ' আপলোড কৰোঁ এইকেইদিন কৰা নাই কৰিম আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব একদম দিলছে থেংক ইউ